কবিতাৰ শিৰোনামা এখন চিঠি কবি হেম বৰুৱা আবৃত্তি নয়নজ্যোতি দাস মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো সেইবোৰ অনাখৰি কথা আজিও অন্তৰৰ পৰ্বতীয়া বন পৰা জুই হৈ আছে ইয়াত হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত যাৰ বাহুৰ বন্ধনত কল্পনা ছাই হৈ যায় সেই পৰ্বতবোৰে প্ৰতিধ্বনি হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰত অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ এইখন এখন মহাকাব্য পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী দূৰণিত ৰৈ ৰৈ সেয়া শুনিছো কি শত্ৰুৰ কামনাৰ গৰ্জন দেখিছো কি থহা আৰু থহা এটা কথা জানি থোৱা মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাৰ ফুল তাত দেৱতাৰ আশীৰ্বাদ আছে সৰ্বশেষত তোমাক একেষাৰে অনুৰোধ কৰোঁ এই যে আমাৰ ল'ৰা দুটা সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা সিহঁতক মাথোন একেষাৰ কথাকে কবা যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰে অনিবাৰ্যৰ আজিলৈ সামৰো দেই দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই মৰম জানিবা ইতি তোমাৰ আকৌ ইয়াৰ আদেশ আহিছে যাব লাগে শত্ৰু সেনাই চেলাপথ এৰি অতিক্ৰম কৰিছে চিঠিখন আজি ডাকত দিয়া নহ'ব আকৌ মৰম